কি করলি তুই? হ্যাঁ, সোলা পিলপিলি তুই মোর খুরালি বিয়ে পাস তাই চাবা হা। ইস বেটা শহুরে শুনলি তো কাটবো মোৰো খুৰ খালে কাটি নদীত ভাহে দিব। তাৰ কথা নহয় তাৰমানে মোৰ এনে বদভ্যাস নাই না, মই ভাবছিলো দিব এতিয়া ভাবছিলো। তোৰ অভ্যাসৰ বিষয়ে মই নাজানো, ৰুটিন কম মই। হ্যাঁ দে নহলে উঠো মানে ইলা কথা লৈ মোৰ তাতে নাহি। আৰু চা শহুৰৰ যি ডাঙৰা পিতা দিছে, মই এটা সৰু সুৰা হলেও গভৰ্ণমেণ্টৰ চাকৰি কৰোতো। তুই চলা পিলপিলি ৰাতিপুৱাই বেটাৰী চাৰ্জ নহলে তই দিনটা বহি থাকা। এটা যা ইলা কথা লৈ নাই বিয়া। শুনুন বেয়া নাপাম, 25 বিদ্যা 50 ধন, এই কথাটা মনত ৰাখি যাই থাক। যা আপা মোৰ খুৰ খালিক লাগি কামে কোৱাৰ দৰে এতিয়া ময়ে ধান্দা কৰি আছো, সি আহে বেটা। শুনছা আজি আৰু যতি দেখোন বোলে গাড়ী ললা, আমাৰ বাইকখন কখনে বদলাবি, সিখন ঠেকঠেৰা বাইকখন নৰিয়াৰ গাড়ী এখন ল সোনকালে। সিখন ঠেকঠেৰা বাইক বুলি নকবি, সিখন দিয়ে চলি আছো। কালি ৰাতিপুৱালে জলেশ্বৰ যাব লাগব, আমাৰ চাকৰি এই বাইক লৈ যাব লাগব। কোনটা মানুহ গাড়ী নাই, কত লগৰ কোনটা মানুহ গাড়ী লোৱা নাই, একে নৰুৱা চলবা, গাড়ীখন ল'বা লাগব সোনকালে। শুন, বেলেগে কামে গাড়ী লৈছে, ৰেল লৈছে, লৈ থাকক, কিলাত মাথা মাৰা কিয়? মোৰ চাকৰিতে হ'ল এটা সৰু চাকৰি। এই ঠেকঠেৰা বাইক বুলি যে কোৱা, ইখন লৈ পুৱাই মই জলেশ্বৰ যাম। আৰু এতিয়া বেলেগে গাড়ী লৈছে, সিটা লৈ মোৰ মাথা খাপাইছা। সিলা কথা কৈ হেনে মোক লাভ নাই আৰু, মোক গাড়ী লাগব কৈছো, গাড়ী লাগব। চাকৰি কৰা মানুহ গাড়ী লৈ লাজ নালাগে নেকি? এইফালে যাই আছো ৰ তোক লগ পালে ভালে হ'ল। এই তইতো গাড়ীৰ বেপাৰ কৰা, এই কৰো চাৰ্জ পালে দুই এখন। তই এটা কাম কৰিবিচোন, মই সেই গাড়ীখন তই কিবাকে চেল দি দিছোন বগাখন। সেইখানে সপ্তাহত 6 বাৰ মান গেৰেজতো যায়। যায়তো সেইখানে মোক জিকা যাতনা দিবা লাগছে নহয়। তোক মই ভৰিত ধৰছো, তই ভাই মোক সেইখন চেল দি কৰিম কৈছিলা। সি সৰু ভৰিত ধৰবা নালাগে, মই ইমান ক'বা নালাগে, মই কৰিম নহয়। দাম কিমান চাইছা এতিয়া আকৌ? দামটা 20 মান পালিও হ'ব দে। 20 ক'বা নোৱাৰে। 20 কলি দেখোন কাই কিনব? এইখন শুন বেয়া গাড়ী বুলি এনেই গম পাব। এটা কাম কৰ, দামটা কথা তই ক'ব নালাগে, দামটা মই কম। যি কৰিব লাগে মই কৰিম, তই কিছু নাজানা বাছ হ'বতো। সন্ধ্যা মই ফোন কৰি আছো। দে হ'ব দে যা কৰি আছো যা মই। তই কিন্তু ভাবি দে। ক'ত গেলি শুনছা? আই নতুন চলা এটা লৈ আহ, তাতে জিনটো ৰখি আছে। আজি তইও ফোন কৰি দুনিয়াখনক ক লালে নতুন গাড়ী আনব বুলি। আচ্ছা একবাৰ ষ্টাৰ্ট হ'ব না? হ'ব লাগে এইটো। আজি যদি কিবা কৰি ষ্টাৰ্ট হৈ বাচি দিলি, বেটাই খুৰেলেক মোক নেদলা, মই বোলো সৰু মানুহ পিলপিলি চলাং, তাৰ সংসাৰ ভাগি তই কিছু মাত নামাতি। হ'ব এই প্ৰভু, আজিও তো তই ষ্টাৰ্ট হবি। মই গেলো দেই। আৰু কি যে আছে নতুন গাড়ী ল'ম, এখন চেলফি উঠো ন। জিন্তু গাড়ীখন ধোৱা নাই নেকি? গাড়ী ধোৱা নাই, বঢ়িয়া গাড়ী, কিন্তু মানে ই আহিছ না এওঁ মানে বয় আৰু দুনিয়াখনকে ফোন কৰিছে নতুন গাড়ী ৰাস্তাত ধুই নিব লাগিব ক'ৰবাত। গেৰেজত ধুলি যাম। 200 টকা নিব, কি নিব? ফুল টেংকি নিম, গাড়ী ধুই নিম। তাৰপিছত সেই আপুনি যে কৈছিল সেই 10,000 কম দিম বুলি, এওঁ নামানে। 2 লাগব, 2 লাখে লাগব। কিয় 10,000 অলপ কম লওক, গাড়ীখন নাই নহ'ব দে। বাকী কাগজ পাতি অকে আছে দে, তাতে অলপ চব ঠিকে আছে। আছে তেনেহ'লে 20টা কালি দিম, বাকীখিনি তই লিখিছিল। হ'ব দে, মই আছো। বাবু দে হ'ব দে। জয় বিশ্বকৰ্মা বাবা, জয় বিশ্বকৰ্মা। হেল্ল', সিনে ক'লো ৰ। শুন, কালি হলে থাকবি, বাই আৰু মই নতুন গাড়ী দি আনবা যাম তোক। আৰু কথা এটা দেই, আগৰ চিটত তই বহিব লাগিব, কথাটা যাতে বাই গম নাপায়। মানে ক'ত যায় এনেকে ওলালি যে? নতুন গাড়ী লৈছো আৰু শুক্ৰহাট ৰিজৰ্টত আমি খাবা নাযাম, বৰ কথা ক'লি ৰ এতিয়া। কি কৰবি আৰু, নতুন গাড়ী, শুক্ৰহাট ৰিজৰ্ট, যি দাম তাতে গম পাবিছ। দামক ধৰি সেনেখন খাবা নাযাম নেকি? কি হলতে
ৰখলি দেখোন এ ৰহ গাড়ীখন হঠাৎ ষ্টাৰ্ট বন্ধ হৈ যায় হা কি হ'ল লাইটো নজ্বলে জিনটো কি কৰি ফেলাল ৰে ৰিল এটা বানাম বুলি ভাবছিলো খালকে খাম বুলি ভাবছিলো নিজৰ কাৰণে নৰি গিছো এ পাবি দে হুকৰাহাক ৰিজৰ্টখন কিমান দূৰ পাবি তাতে ৰিলো বানাবি চেলফি উঠবি গাড়ীখন হ'লগৈ এটা কাম কৰ অলপ ঠেলাটো কিজানি হ'ব পাৰে ষ্টাৰ্ট তেনে নকৰবি ৰাখ গাড়ী লৈছাতো মানুহক দেখাইছাতো গাড়ী লৈ বঢ়িয়া বঢ়িয়া হয় নেকি ৰ চাং ৰ ঠেলাই চিধাকে ধৰবি দেই চিধাকে ধৰবি চটকিছে নেকি মাজতটা নচটকিবি চিধা ষ্টাৰিং চিধা একদম চিধা ইখান গাড়ী তিৰি কি খাব লাগছে বাপৰ মজা শুনক শুনক ইখন কি চেলটাল মোৰ তাতে মই হাউচত তিৰিক গাড়ী শিকা নাই মই ঠেলাব লাগছো বৰ সময় নাই গাড়ী ভাল যাওক গাড়ী ভাল এই, গাড়ী ভাল শুনক, শুনক। ভাল ভাল গাড়ী ভাল চোৰৰ বাচ্চা চিধা বেলেগ চুটকো এখন পাইছো ও ভাই কিখানৰ টানবা লাগছিলে বেছি দূৰ নহয় চৰে ভাই কিমান লাগব কওক টকা 1000 লাগব এইখিনিতে লাগবই টিঙেন গাড়ী ভাই মই নিজে ঠেলি আনছো অলপ দূৰ মই ব্যস্ত আছো টাকা 200 দিম কাম কৰি আছো যে মই পাৰবা নহয় এখন ও মই মাটিও পেলাম নাই নহব নৰা বেলেগ চাওক আপুনি কোন মানুহ যাতে নহয় ট্ৰেক্টাৰ গিলা উপায় নাই এই ৰ কথা নকবি ৰাতিপুৱালি ঠেট গাড়ীখন সহায় নকৰা হা কোন মানুহ জাত নহয় ৰে ভাই চিধাকে ধৰ নাচাবি মোক কেতিয়াবা গেলি যে বিষ্ণি খেনান যা অলপ বিষ আকৌ এই গাড়ী বেছি খাম বুলি ভাবছিলতো যা বিষ্ণি খেনান শান্তি নাই মানুহটাৰ লগত শান্তি দিছা বিয়া কৰাৰ দিন ধৰি বিৰাট শান্তি দিছা বিষ্ণি বাপ কি অসভ্য চলিৰি চিজ কৰি পেলাইছি মোক ৰ বেটা ফোন নধৰিৰি হেল্ল' জিন্তু এ বয় মানে একদম মানে তই বৰ ভাল কাম কৰিছা দেই বয় বিৰাট ভাল পাইছে গাড়ীখন বৰ ধুনীয়া গাড়ী দিছা তই এটা কাম কৰ বয়টো কালি ৰাতি কব লাগছে বৈনাক জ্যোতিকা তোকে দিব আহিছে তাই গানছো আমি এতে আছে এটা কাম কৰ তই ক'ত আছা হা দালা মিঠেটো আনছো ৰ আহাৰ পইচা দি আহাকে মিঠে খুৱাম আপিটা কিন্তু কিবা এটা কৰিব লাগিব আপি সঁচা কৰি চালা দেই পেটটা ৰলাল নহয় ঘণ্টা উহাটা এনেকে চাকলি ঠিক হ'ব ৰ উহা বন্ধ কৰিলে আৰু কথা কমখিনিকে মিলাব লাগিব এই মাত্ৰ আহি পালো বুজিছা আপুনি আৰু ঠাণ্ডা আনবা হাক দিম তাকে মিঠেকে লৈ আহিলো বিৰাট ভাল কৰিছা এই গৰমত লালমোহন আনছো আৰু কালাকণ আনছো এই হ'ব আনবে নালাগছিল বয় নাই জ্যোতিকা আছে জ্যোতিকা জ্যোতি এই জিন্তু আহিছে মিঠাই লৈ যা তাই মস্ত লাজ কৰে মিলিম ময়ো লাজ কৰিয়া লাজ কৰিয়া বয় মানে এইকেইদিন পাগলা হৈছে যে জিন্তুৰ লগত আমাৰ জ্যোতিকাক দিমে মই গাড়ীখন খুব ভাল গাড়ী দিছা দেই ফুৰা চাকা কৰি আছা আজি আহিলো শুক্ৰাহাক ৰিজৰ্টৰ পেৰে গাড়ীখনৰ এচি কি এচি ৰে সেইকাৰণে তোক মই ঠাণ্ডা আনবা হাক দিছো চৰ্দি লাগি গৈছে জানা আগৰ মালিকৰ এই গাড়ীত উঠি উঠি হাঁপানি হৈ গৈছে সেইকাৰণে বেছি দাবাটো হোৱা নাই একে কথা হাঁপানি দাবা তোৰ এনে বাকী সেইখিনিয়ে না মাটি নহয় মাটি কিনছো মই আৰু এই গোৱালপাৰাত আছে গুৱাহাটীত আছে মাটি দুইটাতে বস্তু ৰ'ব ভগৱানৰ কৃপাত গোৱালপাৰা বাপুজী নগৰত 1 বিঘা আছে গুৱাহাটীত আছে সেই চানমাৰী ৰেডিঅ' চেণ্টাৰ তাতে যে আছে সেইখিনি আধা মোৰে মাটি আছিল সেইখিনি বিক্ৰী কৰিলো আজিয়ে যোৱা হ'ব
গুৱাহাটীত গেলি অ এই ৰেডিঅ' চেণ্টাৰ আগৰ দৰেই আছে না আগৰ দৰে মানে সেই মাটিখিনি তুমি বিক্ৰী কৰিলো না তাতে আমি নাজানো আৰু এনেকৈ আৰু মালিকটাও কিবা সেই কিবা নহয় মই সেনে মানুহ পচন্দ নকৰোঁ আপোনাক কথা এটা কওঁ মোটামুটি মই সেই মানে মানুহ দেখে নুফুৰোতো 2 লাখ মান টকা মই মাহত খৰচ কৰোঁ মানুহ তোৰ স্বাস্থ্যই কৈ তোৰ পেটে কৈ অনচা আহচোন জ্যোতিকা অলপ লাষ্ট তই আহিব তোৰ দুটা ফ্ৰীলি কথা পাতবি জানি ভাইটি হৈছে আজি মানে বাইয়ে কমান নেকি তোৰ যি মন যায় তাকে কৰবি এটা কাম কৰ মালা ঢেলান চা আনছো পিন্দা পিন্দা কিহৰ মালা তই মোৰ শালপট্টি হবি তই মোৰ জাঙৈ হবি আমাৰ সৰু খুৰালিক বিয়া কৰাবি মিঠেটা মোক দি মালা দে পিন্দা পিন্ধে তেনেহ'লে দি 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 বেটা তই চানমাৰিত মাতি আছে চানমাৰিত মাতি আছে তোৰ আকাশবাণী গুৱাহাটীৰে খাম তোক চেণ্ডেল খোল মোৰ ভুল হৈছে